গুড মৰ্নিং আৰু বন্ধুসকল আজি মোৰ জীৱনৰ এটা বিশেষ দিন আজি হৈছে 3 ফেব্ৰুৱাৰী আৰু আজি হৈছে মোৰ বিয়াৰ দিন আৰু আজি আমাৰ 2 বছৰ হলকৈ 2 বছৰ আমি পাৰ কৰিলো আৰু সেই কাৰণে আজিৰ দিনটো মোৰ কাৰণে এটা বিশেষ দিন আৰু এতিয়া 11 বাজিছে ৰাতিপুৱা মই গা পা ধুই ললো আৰু গা ধোৱাতে অলপমান দেৰিয়ে হৈ গ'ল কিবা অসুবিধাৰ বাবে আৰু এতিয়া মই পূজা দিম আৰু মই মোৰ দিনটো কেনেকৈ আজি কটাম সেই আটাইবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু বিশেষ একো সেলিব্ৰেশন নকৰোঁ কাৰণ খুব সোনকালে আমাৰ ঘৰত আহি আছে মোৰ ভাইটিৰ বিয়া সেইকাৰণে সেলিব্ৰেশন নকৰোঁ তথাপিও কেনেকৈনো পাৰ কৰোঁ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো চাই থাকক মই নিজে হাতে বনোৱা কেক এইটো এটা কেক আৰু বনাইছো লগতে এটা চকলেট কেক এইটো এটা কেক আৰু কেকৰ ৰেচিপি কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই আজি শ্বেয়াৰ কৰা নাই বহুত জলদিকে বনোৱাৰ বাবে মই শ্বেয়াৰ কৰা নাই আৰু ঘৰতে বনাইছো আৰু অভেনত বনোৱা নাই এনে চুলাতে বনাইছো আৰু বহুত সহজ ৰেচিপি হয় আপোনালোকে যদি চাব বিচাৰে কমেন্ট কৰি জনাব মই কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া আমি কেকটো কাটিম আৰু কাটাৰ কাৰণে একো সেলিব্ৰেশন নাই অকল আমাৰ ভাতিজা লৰাজনে ধৰিছে আৰু ইয়াৰ লগতে কাটিছো কেকখন এনে ঘৰতে কাটিছো আৰু ইও লাজ কৰি আছে আৰু কেমেৰাটো ভাল হোৱা নাই কোৱালিটিটো তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো কিয়নো আজি মোৰ লাইফৰ এটা বিশেষ দিন সেইভাবে শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত আৰু আজি হৈছে নেক্সট ডে আৰু মই এতিয়া বনাই আছো মমো ভেজ মমো আৰু লগতে বনাম শেজৱান মমো আৰু মমো ৰেচিপিটো মই ডিটেইলছত আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই বেলেগ এদিন শ্বেয়াৰ কৰিম আৰু এনেকৈ ঘৰত মমো বনাই খালে বৰ টেষ্টি হয় খাবলৈ একেবাৰে সিম্পল হয়ত বনাইছো মমোটো ভিতৰত কিছুমান ভেজিটেবলছ দি আৰু মই ইয়াতে এনে সসপেনতে স্টিম কৰিম মমোটো মোৰ ওচৰত মমো স্টিম কৰাৰ কাৰণে কোনো স্টিমাৰ নাই সসপেনৰ ওপৰত মই স্টিম কৰিম আৰু এনেকৈ বনাই লৈছো আটাইবোৰ মমো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন আৰু ইয়াৰ ওপৰত সসপেনৰ ওপৰত মই সেকনি এখন ৰাখি তাৰ ওপৰত মই মমোবোৰ বহাই দি আৰু এখন প্লেটেৰে ঢাকি দি এনেকৈ স্টিম কৰিছো আৰু তাৰ পিছত 20 মিনিট পিছত মমোবোৰ এনেকৈ নমাই লৈছো আৰু তাৰ পিছত মই শেজৱান মমো বনাইছো আৰু শেজৱান মমোটো অকল সসত অলপমান ডুবাই দিলে হ'ল